Good morning. মই চিন্ময় বাইদেউ তোমালোকক আজি মই পৰিমিতিৰ কিছুমান ফৰ্মুলা বা সূত্ৰ বিষয়ে কম পৰিমিতি হল যোনটো জোখমাখ তোমাৰ কালি আয়তন ইত্যাদি উলিওৱাৰ যিখিনি ফৰ্মুলা আসলতে ফৰ্মুলাখিনি মনত হৈ গলেই অংকটোৰ আধাখিনি হৈ যোৱাৰ নিচিনা হয় কিন্তু প্ৰশ্নটো পঢ়ি পেলাই তোমাক দিয়া প্ৰশ্নটো পঢ়ি কি দিয়া আছে কি নাই সেই বস্তুখিনি বুজি পালে ফৰ্মুলাৰ পাতিলে অংকখিনি উলিয়াব পৰা যায় আজি এই কাৰণে মই তোমাক ফৰ্মুলাখিনি কেনেদৰে মনত ৰাখিব পাৰি আৰু ফৰ্মুলাৰ প্ৰত্যেকটো ডিনোটেশনে কি বুজাইছে নোটেশনে সেই বস্তুখিনি অকন বুজাবলৈ চেষ্টা কৰিম ইয়াৰ লগত সংগতি আছে তথাপি মই তোমাক কেটামান কথা কৈছো দে গণিত পঢ়িবৰ সময়ত বা মেথছৰ কাৰণে তোমালোকে এখন ডাঙৰকে কপি বনাবা তাৰ মানে ধৰা ভিডিওটোৱে চালা বা টিউশন কৰিলা যি কৰিলা নোট কপি বনোৱাটো কিন্তু একদম বহুত জৰুৰী আৰু প্ৰেক্টিস কৰিবা আৰু দ্বিতীয় কথাটো হল তোমালোকে এনেকুৱা লাগিব পাৰে যে কথাটো কোন ওল্ড ফেশন কথা এটা বাইদেৱে কৈ আছে কিন্তু কেতিয়াবা পুৰণা কথাবিলাকে বহুত মানে পুৰণা কথাবিলাকৰ বহুত মহত্ব আছে তাৰ মানে তোমালোকে ধুনীয়া ধুনীয়া সিনেমা চাই থাকা ন আজিকালি দিনৰ কিন্তু এটা বাহুবলীখন কেনেকুৱা একদম ৰজাদিনীয়া সিনেমা বনাইছিলে না নাই সেইখনটো কিমান সুপাৰ হিট হৈ গল তেনেকুৱা কথা এটা এটা ফৰ্মুলাৰ যোনখিনি আমি সদায় কৈ থাকে সব টিচাৰে কয় ফৰ্মুলাৰ এখন টেবুল বনাবা আৰু টেবুলখিনি তোমালোকে অহা যোৱা কৰা ৰাস্তাত যত তুমি অনবৰত ইজিলি দেখি থাকা তেনেকুৱা জায়গা ফৰ্মুলাখন মাৰি থবা সেইটো তোমালোকক এটা মই একদম মানে পুৰণা দিনীয়া কথা এটাই কলো কিন্তু তোমালোকে বাহুবলীৰ নিচিনা ভাবি লৈ কামটো কিন্তু কৰিবা দুটা কথা কলো আৰু কিছুমান ট্ৰিক্স আছে মেথছৰ মই সেয়া লাহে ধীৰে কম এতিয়া আমি আহিলো পৰিমিতিলৈ প্ৰথম কথা হল পৰিমিতিৰ তোমালোকৰ ফৰ্মুলাখিনি মনত ৰাখিবলৈ তোমালোকক মই একদম ইজি ট্ৰিক দি দিম L আৰু B L বস্তুটোৱে বুজায় লেংথ B এ বুজায় ব্ৰেথ লেংথ মানে হল দৈৰ্ঘ্য আৰু B মানে হল প্ৰস্থ এটা প্ৰথম কথা একদম ক্লাস 5 তে তোমালোকে পাইছা আয়তলে গলো আয়ত জানা নহয় আয়তটো হল এটা চতুৰ্ভুজ যাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু বিপৰীত বাহুবিলাক সমান গতিকে এই আকৃতিৰ বস্তু হল আয়ত আয়তৰ যেতিয়া কালি উলিয়াব লগা হয় তেতিয়া আমি দৈৰ্ঘ্য পূৰণ প্ৰস্থ মানে L * B আৰু এটা কথা মনত ৰাখিবা যেতিয়া কালি হয় তেতিয়া ইউনিটটো সদায় বৰ্গত হয় 10 সেন্টিমিটাৰ যদি দুটা থাকে সেন্টিমিটাৰ স্কয়াৰ হ'ব যদি মিটাৰ থাকে মিটাৰ স্কয়াৰ হ'ব গতিকে L * B তাৰ মানে হল rectangle তাৰ মানে আয়তৰ কালি The English ক'ব গলে area of a rectangle is equal to length into breadth. L denotes the length and B is the breadth. The same way the perimeter. তাৰমানে আমাৰ অসমীয়াত ক'লে পৰিসীমা বুলি ক'লে আমি বুজো চাৰিটা boundary তাৰ মানে. In English perimeter means the boundary of a thing. So in a rectangle the perimeter means the four sides. Total of the four sides. That means 2 into length plus breadth. অসমীয়াত পৰিসীমা বুলি ক'লে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। ইয়াৰ এটা কথা মন কৰিবা ইয়াত প্লাস হৈছে যেহেতু প্লাস হৈছে পূৰণ হোৱা নাই প্লাস হৈছে তাৰ লগত 2 হে পূৰণ হৈছে গতিকে ইয়াত ইউনিটটো কিন্তু সেন্টিমিটাৰ বা মিটাৰেই হ'ব স্কয়াৰ ইয়াত নালাগে এটো হগল আয়তৰ ক্ষেত্ৰত এতিয়া আয়তটোকে যদি আমি আয়তটো হল এটা 2 ডাইমেনশনাল ফিগাৰ দ্বিমাত্ৰিয় হেতু 3 ডাইমেনশনাল হৈ যোৱাৰ লগে লগে হেতু এটা কিউবয়েড হৈ যাব এটো শেপৰ মই তোমাক কথাটো এই ধৰণে বুজালো সো এই বস্তুটো যদি হল 2 ডাইমেনশনাল এটো কি হল এটো এটা আয়ত এনেকুৱা আয়ত এটাৰ ওপৰত এটা এটাৰ ওপৰত এটা এটাৰ ওপৰত এটাকে যদি আমি আয়ত বিলাক দি থাকো তেতিয়া যোনটো ষ্টেক হৈ যাব ইমান ডাঙৰ এটো কি হগল এটো বাকস এটাৰ নিচিনা হৈ গল ন এইটোক তেতিয়া কব কিউবয়েড ঘনক আকৃতিৰ হল সেই একে বস্তুটো তোমাৰ ইয়াত চোৱা এইটো এটা বক্স এটো কিউবয়েড আছে ইয়াত চোৱা ছখন সাৰফেস আছে তলৰ যোনখন হল সেইখন তোমাৰ ফ্লোৰ ওপৰৰ যোনটো হল সেইটো সিলিংৰ নিচিনা আৰু এই চাৰিখন হল বেৰ এখনৰ লগত এখন মিলিব এখনৰ লগত এখন মিলিব তাৰ মানে 6টা সাইড থাকে ইয়াতে এটা কিছুমান অংক তোমাক খুদিব এৰিয়া অফ 4 walls and you will be asked for area of the 4 walls that means first wall second wall third wall and fourth wall no need of the ceiling and the floor তেতিয়া এটা বেলেগ ফৰ্মুলা হ'ব যেতিয়া চাৰি বেৰৰ তোমাক পৰিসীমা খুদিব হেতু কেটা হেনে কাৰ্ভ সাৰফেস বৰ এৰিয়া বুলিও কেতেবা কয় আৰু ওপৰ তলৰ আৰু ওপৰৰ এটা হল L * B তাৰছা প্ৰথম যেতিয়া আমি এখন থৈছিলো L * B আসলে এখন গতিকে তেনেকুৱা বিলাক এনেকে আমি হাইট অনুযায়ী ঠতে আমাৰ এটো হৈছে গতিকে তলৰ ফ্লোৰখন আৰু ওপৰৰ সিলিংখন হল L * B গতিকে L * B বাদ দি বাকি যোন কেখন হ'ব B * H H * B এইখিনি দি তোমাৰ চাৰিটা ওয়ালৰ এটা বেলেগ ফৰ্মুলা হ'ব সেই ফৰ্মুলাটো বুজাবলৈ আমি এনেকে ধৰণে কৰিছো CSA বুলি কয় বক্ৰপৃষ্ঠৰ কালি তাৰ মানে চাৰিখন ওয়ালৰ তেতিয়া 2 * L + B * H কৰিলে হল তাৰ মানে ইয়াত L * B টো বাদ হ'ব কাৰণ L ৰ লগত H পূৰণ হ'ব B ৰ লগত H পূৰণ হ'ব LB নাই তাৰ মানে ওপৰৰটো নাই আৰু তলৰটো নাই নেক্সট আহিলে যদি টোটাল সাৰফেস এৰিয়া
মুঠ পৃষ্ঠকালিৰ ক্ষেত্ৰত কিন্তু গোটেইকেইটা সোমাই যাব LB BH HL L মানে লেংথ B মানে ব্ৰেথ H মানে হাইট লেংথ যদি এইটো যদি ব্ৰেথ আৰু ওপৰটো হাইট তাৰ মানে চোৱা এইটো বস্তু হ'ব লেংথ এইটো হ'ল ব্ৰেথ কিমান বহল আৰু ওপৰলে যোনটো গৈছে সেইটো হাইট তিনটা ডাইমেনশন তাৰ মানে লেংথ ব্ৰেথ এণ্ড হাইট এই তিনটা বস্তু এইটো হৈ গ'ল কিউবয়ডৰ আৰু কিউবয়ডৰ কাৰণে যেতিয়া আয়তনৰ কথা আহিব আয়তনৰ কথাটো মই তোমাক বুজাই দিওঁ যোনবিলাক বস্তুৰ মাজত স্পেচ থাকে য'ত বস্তু কিবা সোমাব পৰা তেনেকুৱা বস্তুকে আয়তন উলিওৱা যায় গতিকে কিউবয়ডৰ আয়তনৰ ফৰ্মুলা হ'ল এইটো L × B × H গতিকে তুমি আয়তৰ পৰা কেনেকে মানে ৰেক্টেংগুলাৰ পৰা কেনেকে কিউবয়ডলৈ গ'লো সেই ফৰ্মুলাখিনি ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ফৰ্মুলা তোমালোকৰ অলৰেডি হৈ গৈছে